এতিয়া কঠীয়া তোলাৰ সময়। এতিয়া কৃষকসকল পথাৰত ব্যস্ততা হৈ পৰিছে। ৰোৱনীবোৰৰ পথাৰত ভুই কাৰ্যত ব্যস্ত হৈ পৰিছে। সেয়েহে আজি ভাইটিহঁতো কঠীয়া তোলাত ব্যস্ত হৈ পৰিছে। ৰোৱনীবোৰৰো এইকেইদিন আহৰি নাই, পথাৰত ভুই কাৰ্যত ব্যস্ত হৈ পৰিছে। বানে ধুই নিয়া পথাৰখনত কৃষকসকলে আকৌ নতুন উদ্যমেৰে কৃষি কাৰ্যত মন মেলিছে। বানে ধুই নিয়া পথাৰখন আকৌ সেউজীয়া কৰিবলৈ কৃষকসকলে উঠি পৰি লাগিছে। হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমবাসী ৰাইজ, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আহকচোন চাওঁ ভিডিঅ'টো অকণমান। পিছে এয়া কি দেখিলোঁ, পুৰুষ মানুহবোৰেও ভুই ৰুই আছে। সঁচাকৈ দেখি ভাল লাগিলে। আনফালে এয়া ৰোৱনীবোৰেও ভুই ৰুই আছে। লগতে আমাৰ মাইনাজনীও আহিছে পথাৰলৈ ভুই ৰুবলৈ। আপোনালোকৰ ফালে বাৰু পুৰুষ মানুহে ভুই ৰুৱেনে? কমেণ্ট কৰি জনাবচোন। মাইনাজনীৰ যিহেতু গৰমৰ বন্ধ দিছে, সেয়ে তাই পথাৰলৈ আহিছে। তাই হেনো ভুই ৰুব। কৰি স্কুলত পঢ়া তাই তারা এটা মেৰিক দি খাইছো ৰোৱানী গামোচাখন ভালকে উঠিয়াই লওঁ না এইফালে আকৌ ৰোৱনী আইতাগৰাকীয়ে তাইক শিকাই আছে ভুই কেনেকৈ ৰুব লাগে। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে যদি ফেচবুকত চাই আছে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।